Hello guys, welcome back to Golaghat Travel World. So guys, আজি আমি গৈ আছোঁ দেওপানী মন্দিৰলৈ। তো আহক কাজিৰঙাহে গৈ আছোঁ আমি। কাজিৰঙা আপোনালোকে ভালে জানিব এতিয়া। কাজিৰঙা গড় ওলাই আছে। অলপ জুম কৰি দেখাই দিছোঁ। দেখোন অসমৰ মা দুৰ্গাৰ জাগ্ৰত মন্দিৰ হিচাপত এই মা দেওপানীৰ মন্দিৰটো এভাগ। তাতে আমি আজি যাবলৈ ওলাইছোঁ। কাইলৈ যাম আৰু আমি গোলাঘাটত থাকিমগৈ। লজ বুকিং হৈ আছে। আজি চিধা আমি টাউনলৈ যাম। টাউনত গৈ লজত থাকিমগৈ বাৰু। বেছি দূৰ নাই, পামেগৈ। কাইলৈ যাম দেওপানী মন্দিৰ চাবলৈ। ফাইনেলি আমি গোলাঘাট টাউন পালোহি, কিন্তু টাউনত ভিডিঅ'টো কৰা নহ'ল বাৰু। ডাইৰেক্ট ৰুমতে আহি গ'লোঁ। চাওক, আমি ৰুমত এইটো ৰুম লৈছোঁ। ইয়াতে এটা কাপোৰ ওলমালি। এতিয়া ফাৰ্ষ্ট এখন বিচনাৰ দুখন আছে, দুজন আছোঁ আমি। লগৰজনে ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আছে। তাৰপিছত বাথৰুম একে আৰু কমন বাথৰুম, আগত যেনেকুৱা তেনেকুৱাই। বাকী অন্য একো নাই, দেখাবলগীয়া বিশেষ একো নাই। এতিয়া অলপ আৰাম কৰি লওঁ। কালিলৈ আমি দেওপানী মন্দিৰ চাবলৈ যাম। এতিয়া অলপ আৰাম কৰি লওঁ। বাই বাই। হেল্ল' গাইজ, আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া দেওপানী মন্দিৰ গৈ আছোঁ। আমি নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰীলৈ গৈ আছোঁ। নামবৰ আমি খুব ৰাতিপুৱা খুব সোনকালে আহিলোঁ বাৰু। এতিয়া প্ৰায় 8টামান বাজিছে। চাওক, কুঁৱলী পৰি আছে একেবাৰে। ঠাণ্ডা বহুত, পৰিৱেশটো বহুত ধুনীয়া বাৰু। ৰাতিপুৱা আহিছোঁ, একদম ঠাণ্ডা বহুত লাগিছে। গাড়ী বেছি নাই, ভাল লাগিছে জাৰ্ণিটো আজি বহুত। দুৰ্গা মাক দৰ্শন কৰিবলৈ গৈ আছোঁ। আহক ৰাস্তাটো এনজয় কৰক। নামবৰ ৱাইল্ড লাইফ। আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শেষলৈকে চাব। শেষত মই দেওপানী মন্দিৰটো দেখাম সকলোকে। তো লাষ্ট টাইমলৈকে চাব ভিডিঅ'টো, নিশ্চয় ভাল পাব। বেছি দূৰ নাই বাৰু, পামেগৈ। আৰু অলপ দেখা আছে, কিলোমিটাৰ ৱাইজত প্ৰায় 5 কিলোমিটাৰমান দেখা আছে। পামেগৈ এতিয়া। কি আছে বাৰু চাবগৈ লাগিব। ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ, দেখা নাই। তো আপোনালোককো দেখাম। ভিডিঅ'টো লাষ্ট টাইমলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব হে। নিজৰ বুলি ছাবস্ক্ৰাইব এটা কৰি দিব আৰু। So finally
দেওপানী মন্দিৰ ৰাস্তাটোত সোমাইছোঁ আৰু পাই গ'লোঁ। বহুত দোকান দেখোন। দোকান এইবোৰ দেখিছে দোকান, ইয়াৰ পৰা আপোনালোকে পূজাৰ সকলো সামান ল'ব পাৰিব ইয়াতে। দেওপানী মন্দিৰ মেইন গেটখন এইখন, এইপিনেদি আমি সোমাই যাম। প্ৰথমতে বাৰু বাইকখন আমি ষ্টেণ্ড কৰি লওঁ। এখন ষ্টেণ্ড কৰি শৰাই এখন কিনি লওঁ, কিনি লৈ ভিতৰলৈ গৈ আছোঁ আৰু সকলো দেখাই আছোঁ। ভিডিঅ'টো চাওক আৰু এনজয় কৰক। আমি শৰাই ল'লোঁ, লৈ পূজাও কৰিলোঁ বাৰু। মই দেখাইছোঁ এই ঘৰটোতে আপোনালোকে পূজাৰ সামানখিনি ইয়াত প্ৰথমতে দিব লাগিব, দি ইয়াতে কাটি দিব লাগিব বোলে। তাৰপিছত ইয়াতে নাৰিকল ভাঙিব পাৰে। আৰু এইটো হ'ল গণেশ মন্দিৰ, ইয়াতো সেৱা কৰিব পাৰে। আৰু সেই আগৰটো হৈছে মা দুৰ্গাৰ মন্দিৰ, তাতো সেৱা কৰিব পাৰে। বাহিৰৰ দৃশ্য আৰু ৰথ এইপিনেও বান্ধে ন, চবতে বান্ধে। মেন বম ডাঙৰ বট। আছে নাই? আছে নাই ভিডিঅ'? বান্ধা এইয়াতে বান্ধা, তোমাৰ হেয়াত নাবান্ধিবা। ইয়াত বান্ধা, মেইন হেৰিত বান্ধা। এই তাত ইয়াত বান্ধা। এয়া বান্ধিছোঁ, দেখা নাই? অঁ এইফালে চাই দিয়া। Yeah. Hi. Broadcast. Yeah. শুনিছোঁ ইয়াত হেনো ফিটা বান্ধিলে মনৰ আশা পূৰণ হয়, আৰু মনৰ আশা পূৰণ হোৱাৰ পিছত আকৌ দি দিব লাগে। আৰে বান্ধিলোঁ আৰু। তো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। তো বাই বাই।